যিহেতু বতৰটো অলপ বেয়া আছিলে, ওচৰতে সৰুকৈ এটা ছেকেণ্ড মেৰেজৰ পাৰ্টি আছিলে, তাত খাবলৈ গ'লোঁ আৰু পুৰি ভাজি খাই মই খোৱা নাই বাৰু। ডাৱৰীয়া বতৰত উৰিয়া গাঁৱত চাহ আৰু পকৰাৰ জুতি লংগে বুলি ওলাই গ'লোঁ। এনেকৈ বতৰটো বেয়া থাকিলে ঘৰৰ গোটেই পৰিয়ালৰ লগত গাখীৰ চাহ আৰু পকৰি খোৱাৰ মজাই বেলেগ। এনেকৈ খাই বৈ আমি আহিলোঁ ঘৰ আহি পাওঁতে মোৰ কিবা এটা জ্বলা চটপটা খাব মন গ'ল। তাৰপিছত মই লৈছোঁ এইফালে কেঁচা পিঁয়াজ আৰু চানা, এইখিনি মিক্স কৰি দিছোঁ। তাৰপিছত দিছোঁ ধনিয়া, তাৰপিছত অলপ আমৰ আচাৰ দি দিছোঁ। আমৰ আচাৰটো দিলে বেছি টেষ্ট হয়, সানি দিলোঁ গোটেইখিনি। এইফালে অলপ কেঁচা আদাও দি দিছোঁ। এইফালে মোৰ চাহ ৰেডি হৈ আছে, গাখীৰো উতলি আছে। এয়া মোৰ জালমুড়ি হৈ গ'ল। এতিয়া খাওঁ আৰু ডাৱৰীয়া বতৰত মই এনেকৈ খাই বহুত ভাল পাওঁ। এইফালে মই হাঁহি আছিলোঁ, খোৱাৰ ভিডিঅ'টো দেখাবলৈ মোৰ লাজ লাগিছিলে। ফ্ৰণ্টত মাহঁত বহি আছিলে। তো এয়াই আছিলে মোৰ মিনি ব্লগটো, চাই কেনেকুৱা পালে জনাব। আজিলৈ